নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰিয়াল তথা পেঞ্চনৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে এটি ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। শ্ৰদ্ধা চাবেদসকল, আপোনালোকে স্ক্ৰীণত এখন ন'টিফিকেশ্যন দেখা পাইছে আৰু এই ন'টিফিকেশ্যনখন দিয়া হৈছে ফাইনেন্স অসম দিছপুৰৰ ফালৰ পৰা আৰু দিয়া হৈছে সকলো ট্ৰেজাৰীলৈ। আৰু এই ন'টিফিকেশ্যনখনৰ বিষয়বস্তু হ'ল অহা 2 এপ্ৰিলৰ পৰা 5 এপ্ৰিললৈকে কৰ্মচাৰীসকলৰ দৰমহা সম্পৰ্কীয় সকলো বিল 5 তাৰিখৰ ভিতৰত জমা দিব কোৱা হৈছে ট্ৰেজাৰীত, আৰু অহা 8 এপ্ৰিলৰ পৰা দৰমহাসমূহ মোকলাবলৈ কোৱা হৈছে। আপোনালোকে দেখা পাইছে শেষত ফ্ৰম 8 এপ্ৰিল 2024 অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা অহা 8 এপ্ৰিলৰ পৰাহে পোৱা যাব। চ' এইখিনি আছিলে আজি ইনফৰমেশ্যন। আজিলৈ আহিছোঁ, লগ পাম আন এটি ভিডিঅ'লৈ। বাই বাই।